বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে সুথল। জীৱনটোৰ কথা ভাবিছো। জীৱনৰ কথা? কোন জীৱন? আমাৰ জীৱনটোৰ কথা। আমাৰ জীৱন? আমাৰ ফেমিলিটো জীৱন নামৰ কোনো নাই। লাইফটোৰ কথা কৈছো ভণ্টি। তাকেই ক। বা তই মানে ইংলিছত ক'লেহে বুজি পাওঁ। পিছে কি ভাবিছনো জীৱনটোৰ কথা? আমাৰ জীৱনটো কিবা বিলাহীৰ নিচিনা হৈছে ভণ্টি। প্ৰথমতে গ্ৰীণ, তাৰপিছত অৰেঞ্জ, তাৰপিছত ৰেড, উপায় নাইকিয়া হৈ গৈছে। কথাষাৰ ক'ত পোৱা নিচিনা লাগিছে। ৰাতিপুৱা ফেচবুকত পাইছিলোঁ। তাৰ মানে বুকুৰাই ফেচবুক চাই ফেচবুকৰ ডাইলগ মাৰিবলৈ ল'লে। আপুনি ফল মূল খাব কিয় বাদ দিলে? তাৰো খাব মন গৈছে চাগে। কি হ'ল? আপুনিতো আগতে ফল মূল খাই বহুত ভাল পাইছিল। নহয় সব ফল খাব বাদ দিয়া নাইতো, কিছুমান পাৰ্টিকুলাৰ ফলহে খাব বাদ দিছো, যেনে তৰমুজ, কমলা, আপেল। এইবোৰ কিয় বাদ দিলে? কালাৰটোৰ কাৰণে। মানে এই ফল মূল কেইটা আমাৰ দেখিলেই ভয় লাগে। কিয়? আৰে আমৰাৰ অৱস্থাটো এতিয়া এই তৰমুজটোৰ নিচিনা হৈ থকা নাই নেকি? বাহিৰৰ পৰা সেউজীয়া, ভিতৰত লাল, আৰু কমলাটো দেখিলেই অৰেঞ্জনৰ কথা মনত পৰে। বাহিৰত তাৰমানে ৰেড জোন, অৰেঞ্জ জোন, কমলা আপেলৰ লগত মিলাইছে। কি যে হ'ব, মাষ্টাৰ প্লেন। বোলো আহিছে নেকি? যাবৰে হ'ল। যাবই হ'ল মানে কৰ্ণে চৰ্ণে পালে নেকি? ওপৰলৈ যোৱা কথাটো কৈছে। কি অমংগলীয়া কথা কোৱা মোৰ গাত তুমি কি হোৱা দেখিলাহে? ন আপুনি যাব হ'ল বুলি ক'লে যে। মই থানাৰ পৰা যোৱা কথা কৈছো। ৰিটায়াৰমেণ্ট। হেই, মোৰ এতিয়া বয়স হৈছে নেকি ৰিটায়াৰ হোৱাৰ? কি ফাল্টু কথা ক'বলৈ আহা তেতিয়াহ'লে যাবৰ হ'ল বুলি কিয় ক'লে? মোৰ ডিউটি শেষ হ'বলৈ হ'ল, ঘৰলৈ যোৱা কথা কৈছো। ইনচে মিলিয়ে তাকে কথাটো ভালকে বুজাই ক'ব পৰা নাই। আচ্ছা, আমাৰ এই কেপ্টেইন আহিলনে? ছাৰ ৰুমতে আছে, বহি আছে। উঠাই দিওঁ। কি উঠাবা? ছাৰক উঠাবা? ইমান সাহস? ইনচে মিলিয়ে এই মাস্কখন ওপৰলৈ উঠাই দিয়া কথা কৈছো। ছাৰলৈ নহ'লে ভয় লাগে। হৌৰা, ছাৰৰ ভয়তহে সেইখন পিন্ধি আছা। সেইখন পিন্ধিলে ছাৰৰ লাভ হ'ব। নিজৰ সুৰক্ষাৰ কাৰণে সেইখন পিন্ধা। কথাবোৰ ভাবিবা অকণমান। হ'ব, আপুনি আজিকালি মোক বৰ বেছি জ্ঞান দিয়ে। পস্তাব। ছাৰ কিয় চিঞৰি আছা ছাৰ নাই দেখোন। ওলাই গ'ল চাগে। নহয়, আপুনি আকৌ ভিতৰত আছিল বুলি কিয় ক'লে? মই দেখা নাই। নাই দেখা? এবাৰ কৈছা ভিতৰত। উত্তৰটো কিয় নিদিলে আকৌ আপুনি? উত্তৰটো দিয়ক। কিহৰ? ছাৰ যে ভিতৰত নাই, এবাৰ আছে বুলিও ক'লে, আকৌ এবাৰ ওলাই গ'ল বুলি ক'লে। উত্তৰটো দিয়ক। মই নাই দেখা। নাই দেখা যদি ওলাই গ'ল বুলি কিয় ক'লে? হাৰ্ট ফালি পেলাব। জীয়াই আছোনে নাই মই?
এনেকে দম দিলে দেখোন কামত আহে ইহঁতক এনেকে দম দি দিয়েই ডমিনেট কৰি ৰাখিব লাগিব ছাৰ Shut up! মোক আকৌ কিয় গালি দিলে বাহিৰত এক্সাৰসাইজ কৰি আছে এই ভালে ভালে ভিতৰ সোমাহিনে ধুনু জলপান খাবা ন ঐ কি হ'ল চেনি অকণ বেছিকে দিয়কচোন জলপানত মানে মোৰ চেনিটো অকণ বেছিকে লাগে অ তোমাক বেছিকে লাগে মানে ইয়াকে বেছিকে লাগিছে তাহো মই আইডিয়া এটা কৰি চাওঁ বা এতিয়া মানে তোমাৰ মাকতকে আইডিয়া বেছি হ'ল এনেকুৱা বয়স যেন সৰুতে মই 4-5 দিন হলে পাৰ কৰি আহিছো বা 4-5 দিন পাৰ কৰিছা সেইকাৰণে কি মানে যোৱাচোন তুমি অকণ বাহিৰলৈ যোৱাচোন যোৱা কিয় এনেকে চাই থাকিলে মুখ লাগিব তুমি যোৱাচোন জলপান আছে তাত মানুহ আছো ইয়াত তাৰপৰা জলপান আহি মুখত লাগিব পাইছে এই যোৱাচোন ইয়াৰ পৰা পাগলৰ নিচিনা বকি থাকিলে মই মাতি থাকিলে আহিবা যোৱা ইমানটো কাক দম দিছ ইমানটো লৈ ইমানৰ পৰা জলপান খাব পাৰিছে ইমান সোপা জলপান খাব পাৰিছে ইয়াৰ পৰা আধা খুৱাবচোন হ'ব দিয়া আধাকে থম যোৱা আপুনি যদি মোক মাতি দিয়ে মই পিছত আহি যাম আহিবা যোৱা খা ধুনু জলপান খাবা ধুনু জলপান 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 কিমান বা এডালে খেপ ধুকুতে যিমান শব্দ হৈছে মানুহে পানী খালেও সেইটো শব্দ নহয় ধুনু লোৱা খোৱা খোৱা আপোনাক বৰ গালি পাৰি থাকে ন নাই টাইম পাছ কৰে আপুনি পিছে বৌলে বৰ ভয় কৰে ন মনত ৰাখ বুলি কৈছো নাই তুমি দেখোন জানাই মই খালি খালি ভাত খাব নোৱাৰো খালি খালি ভাত খাব নোৱাৰো বজাৰ কৰি আনিব লাগে মইনো কেনেকে জানো ঘৰত কি আছে কি নাই তুমি ক'ব লাগিব হ'ব এতিয়া মনত নাথাকা তুমিও মনে মনে নাথাকা কি হ'ল দুৱাৰণী কিবা প্ৰব্লেম আপুনি আপোনাৰ কামত লাগক যাওক ৱাইফৰ ব্যৱহাৰটো বৰ ধুনীয়া ঠিকেই কৈছে যাওক আপোনাৰো ব্যৱহাৰ ধুনীয়া শুনকচোন কিবা হৈছে নেকি এওঁলোকৰ কাজিয়া এনি টাইম কাজিয়া লাগি থাকে খৈনীয়েকক বৰ বেয়াকে কোৱা শুনিলো আমি আকৌ নোৱাৰো বিশ্বাস নকৰিব সৰুৰ পৰা নাৰীক সন্মানেই কৰি আহিম আপুনি ভিতৰত সোমাবনে মই বাহিৰলৈ ওলাম যাওক 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 থব বৌয়ে একো নাই চাওঁ পাতিচোন চাফা একে জলপান চাফাই কৰি পেলালে নেকি বাৰু ল'ৰাটো ভোক লাগি আছিলে
কেতিয়াবা বেলেগৰ ভোকবিলাকলৈ চাব কাৰ ভোকটোলৈ চাব লাগে তাকে কৈছে বোলে লোকৰ পেটবিলাকলৈ চাব কাৰ পেটলৈ চাব লাগে আমাৰ পেটবিলাক জামুৰি আছে নে উখৰি আছে যদি জামুৰি আছে কিবা এটা খাবলৈ দিব খালি নিজৰ পিতাকডালৰ ধান্দাতহে আছে মাক পিতাক যেনি এইজনী চেলেলাক যেনি এইজনী কাক কথা কৈছ কাক কথা কৈছ বাতি দেখিছ আকৌ মাথাত মাৰি অৰিজিনেল কাহ নে ডুপ্লিকেট কাহ গম পাই যাবি আরে তুমি বুঝো না কি তার লাগি গড়ের ভিতরে হামাইয়া থাকিও শিলচরও কিতা হইছে টিভিত দেখছো না নি নিউজও না ইতে জেতাও আমি জানি না তুমি খালি গড়ের ভিতরে হামাই থাকিও কই দিছি আচ্ছা তে রাখি হাত স্যানিটাইজ করিসা হ্যাঁ আমাক শুভ আইছে হান ঘটনাটো কি কোৱাচোন এ আমার বাবাই মানে দিনটো কাম কৰি থাকা মানুহ না এই মোটা বিলাক মানুহে মানে গড়ত হামাই থাকিব খুব টান পাই আছে ৰাইট তাৰমানে তেওঁ কিবা এটা কাম কৰি থাকিব বিচাৰিছে কাম কৰি থাকা মানুহ যে গড়ত হামাই থাকিবই নোৱাৰে তেতিয়াহ'লে মোৰ লগত এচিষ্ট কৰক আমাৰ বাবাই তোৰ লগত এচিষ্ট কৰিব আৰে মই বাতি চালনা কৰা মানুহ বাতি চালনা কৰিলে মোৰ লগত ওলাই গ'লে পইচা কেইটামানো পাব বাবা ইয়াৰ পৰা মাতিলে কৰিমগঞ্জলৈ এনেও নুশুনে হালাৰ হালা আমাৰ বাবাই তাৰ লগত এচিষ্ট কৰা লাগে হেল্ল' মা মোৰ কথা চিন্তা কৰিব নালাগে তোমালোক খালি কেয়াৰফুল থাকিব আৰু দেউতাক বেছি ওলাই যাব নিদিবা মই চিটুৱেশ্যনটো নৰ্মেল হ'লে ঘৰলৈ গৈ আছোঁ অ'কে এতিয়া ৰাখোঁ বাই বাই হেল্ল' মোৰ ফোন বহুত দিন ঘৰলৈ যোৱা নাই সময় নাপাওঁ মাহঁতেওতো অলপমান সময় বিচাৰে কিন্তু উপায় নাই সময়ৰ অভাৱ সময়টো উলিয়াব জানিব লাগিব লকডাউনটো দেখোন অলপমান শিথিল হৈছে তই দেখোন যাবই পৰা মাই গুৱাহাটীৰ চিটুৱেশ্যন এতিয়াও বহুত বেয়া গুৱাহাটীত কিবা বেলেগ মানুহ নাই নেকি সেইবোৰৰ কথা বেলেগ মই সেইবোৰৰ নিচিনাও থাকিব নোৱাৰো নহয় ৰিক্স আছে তই কম দেখাৰ সম্পদটো নে মায়ে মোক প্ৰশংসা কৰি গ'ল নে ইনচাল্ট কৰি গ'ল বাৰু মাথাত বাতি মাৰি কাহটো চেক কৰি চাই জম কৰোণা বেমাৰত বিজি হৈ আছে কাৰণেহে জীয়াই আছো চাগে আৰু তাকে কৈছো আজিৰ দিনটোত মই যিমান গালি খাইছো সিমান চাগে মুৰ্গীয়ে কণীও নাপাইছে যিমান গালি খাইছ মুৰ্গীয়ে সিমান কণীও নাপাৰিছে আৰু তাৰপাছত কেইটামান জলপানৰ কাৰণে আজি মই যিমান গালি খাইছো সিমান চাগে আপোনালোকৰ ঘৰত তামোল গছে নাছে কি উদাহৰণ দিছ ইটোৰ লগত সিটো নিমিলে মন চন বেয়া হৈছে মুখত যিটোকে আহিছে আৰু এই বুজালে ভালকে বুজা আৰু যদি ভালকে বুজাব নোৱাৰো তেতিয়াও ভালকে বুজা ভিতৰলৈ গ'লে চেলেকখন চুলে গালি পায় যে মোক বাবুলাল গালি পায় যে মোক মাক আকৌ পিতেকে কয় মাৰি পেলাইছো ক'ত থৈছো মই তোক বাবুলাল ক'ত থৈছো মই তোক এইষাৰ আকৌ কি কলি এইষাৰ কথা মাকক ক'লে পিঠি ফালিব তোৰ বাবুলাল পিঠি ফালিব তোৰ মাক ওলাই আহি ইয়াতে তোক ধৰিলে এনেকুৱা পিটিব নহয় তই গমেই পোৱা নাই আপুনি ক'ৰবাত কি মিলাই মিলাই গাইছে আমি গান নিলিখা মানুহ আমাৰ কাৰণে এনেকুৱাই হ'ব আৰু বাবুলাল মোৰ জেগাত যদি তোমাক গালি পাইছে তুমি কি কৈছা মই কি কৰিম মোৰতো বাদ দে তই চাউথৰ চিনেমা হোৱাত কিন্তু অত সময়ৰ মাল চাফা মানে মাল কিডনেপ কৰি চাফা কৰি দিলে ন তখন কিডনেপ ভিতৰলৈ গ'লে জলপানখন খালে গালি পাৰে যে তোক বাবুলাল গালি পাৰে যে তোক কিডনেপ जादू तेरी नजर खुशबू तेरा बदन तू हाँ कर या ना कर तू है मेरा
দুপৰীয়াখন মানে ইচবৰ পৰা খোৱাৰো শান্তি নাই তেল ফাটিছে মানে খুশবু তেৰা বদন হৰি এই তেল ফাটিছে আপোনাৰ কিয় এই দুপৰীয়াখন কিয় ৰাউচি জুৰি আছে ভজন গাইছো ভগৱানৰ নাম সেইটো ভজন নে ৰোমান্টিক গান ৰোমেণ্টিক ভজন এই কিহৰ কাৰণেনো সেই দুপৰীয়া ৰোমান্টিক ভজন ওলাইছে মই গৈ চাই আছো ৰ'ব এই বুনিয়াদীয়ে থব নাম গোৱা ভজ গোপাল প্ৰেমানন্দ চিত্ত গোবিন্দ পাৱে হে জয় হৰি বল হৰি মাকৰ কেঁচুৱা হ'ল বঢ়িয়া কিমান গাঁৱত হ'ল দে গাঁৱত বোৱা আৰু কি মাৰিয়া বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে সুথল